টঙনিয়াই মুঠতে 3 ঘণ্টামান টঙনিয়াই থাকিব। আপোনালোকে চাই থাকক এতিয়া নাৰিকলটো কেনেকৈ গুচাই পাছ কৰি দিছোঁ। এনেকৈ বেছিকৈ টঙনিয়া দি এইটো চিষ্টেমত আপোনালোকে এৰুৱাব পাৰিব। বুদ্ধিটো শিকি লওক। হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ মালপোৱা ৰেচিপি লৈ আহিছোঁ। নাৰিকল ৰুকি ল'লোঁ। পিঠাগুড়িৰ পৰিমাণ অনুসৰি ল'ব পাৰে কিমান বনাব। ইয়াত বেকিং পাউডাৰ 2.5 চামুচতকৈ অলপ কম দিয়া হ'ল। নাৰিকল, গুড়, গাখীৰ সকলোবোৰ 15 মিনিট ৰোৱাৰ পাছত বনাই খাই চাবচোন কিমান যে সোৱাদ লগা। 4-5 দিনলৈ থৈ দিলেও বেয়া হৈ নাযায়। এয়া 15 মিনিট ৰোৱাৰ পাছত বনাবৰ বাবে ৰেডি হৈ গ'ল। মায়ে বনাই আছে। ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।